বন্ধু-বান্ধৱীসকল তোমালোক সকলোকে মোৰ চেনেলত স্বাগতম জনাইছোঁ। আজি আমি পঢ়িম ইকনমি টপ 20 MCQ। আহা ষ্টাৰ্ট কৰোঁ। Question number 1. Which of the following is the first state in India to establish a special agricultural zone SAZ? Special agricultural zone ক'ত দেখা যায় কোনখন ষ্টেটত চাবা দেই। অপশ্যন এ আছে পাঞ্জাব, বি আছে গুজৰাট, চি আছে উত্তৰাখণ্ড আৰু ডি আছে হাৰিয়ানা। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি উত্তৰাখণ্ড। উত্তৰাখণ্ডত তোমাৰ SAZ মানে স্পেচিয়েল এগ্ৰিকালচাৰেল জোন দেখা পোৱা যায়। ঠিক আছে। কুৱেশ্যন নম্বৰ 2. হুইচ ইনষ্টিটিউট ফ্লোটেড ৰূপী বন্ড ফৰ দ্য ফাৰ্ষ্ট টাইম ইন দ্য ইণ্টাৰনেশ্যনেল মাৰ্কেট? ইণ্টাৰনেশ্যনেল মাৰ্কেটত কোনে ফ্লোটেড ৰূপী বন্ড দিয়ে চাবা। অপশ্যন এ আছে RBI, বিত আছে IMF মানে ইণ্টাৰনেশ্যনেল মানি ফাণ্ড, আৰু চিত আছে ইণ্টাৰনেশ্যনেল ফাইনেন্স ইনষ্টিটিউট, আৰু ডিত আছে WTO ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন। 2 নম্বৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি ইণ্টাৰনেশ্যনেল ফাইনেন্স ইনষ্টিটিউশ্যন। মনত ৰাখিবা, এইটো এক্সামত আহে। Question number 3. When did India become a permanent member of Washington Accord? Washington Accord অনুসৰি ইণ্ডিয়ান পাৰ্মানেণ্ট মেম্বাৰ কেতিয়া হৈছিল চাবা। 1951, 1991, 2014, 2016। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 2014। মনত ৰাখিবা। Question number 4. Who among the following is known as mother of broiler poultry farming? Broiler poultry farmingৰ মাতৃ হিচাপে কাক জনা যায়? উইলমাৰ ষ্টিলি, বিত আছে উইলিয়াম জোনছ, চিত আছে জনাথন ষ্টিফ, আৰু ডিত আছে নান অফ দোজ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ উইলিয়াম ষ্টিলি। কুৱেশ্যন নম্বৰ 5. ইফ দ্য ইণ্টাৰেষ্ট ৰেট ইজ ডিক্ৰিজ, যদি ইণ্টাৰেষ্ট ৰেটটো ডিক্ৰিজ হৈ যায় কমি যায়, ইন এ ইকনমি ইট উইল, ইকনমিত কি হ'ব পাৰে? এত আছে ইনক্ৰিজ দ্য ইনভেষ্টমেণ্ট এক্সপেণ্ডিচাৰ ইন দ্য ইকনমি, বিত আছে ইনক্ৰিজ দ্য টেক্স কালেকশ্যন অফ দ্য গভাৰ্ণমেণ্ট, চিত আছে ডিক্ৰিজ দ্য কনজামশ্যন এক্সপেণ্ডিচাৰ ইন দ্য ইকনমি, আৰু ডিত আছে ইনক্ৰিজ দ্য টোটেল ছেভিং ইন দ্য ইকনমি। 5 নম্বৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ইনক্ৰিজ দ্য ইনভেষ্টমেণ্ট এক্সপেণ্ডিচাৰ ইন দ্য ইকনমি। ইনক্ৰিজ হৈ যাব হা। ঠিক আছে। কুৱেশ্যন নম্বৰ 6. এ ক্ল'জ ইকনমি ইজ হুইচ? ক্ল'জ ইকনমি কোনটো ইকনমিক কোৱা হয়? এত আছে তোমাৰ দ্য মানি ছাপ্লাই ইজ ফুল্লি কণ্ট্ৰল, বিত আছে অনলি এক্সপৰ্ট টেক প্লেচ, চিত আছে নাইডাৰ এক্সপৰ্ট নৰ ইম্পৰ্ট টেক প্লেচ, আৰু ডিত আছে ডিফিচিট ফাইনেন্সিয়েল টেক প্লেচ। 6 নম্বৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি নাইডাৰ এক্সপৰ্ট নৰ ইম্পৰ্ট টেক প্লেচ। কুৱেশ্যন নম্বৰ 7. হুইচ অফ দ্য ফ্ল'য়িং ব্ৰিং আউট দ্য কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স নাম্বাৰ ফৰ ইণ্ডাষ্ট্ৰিয়েল ৱৰ্ক? অপশ্যন এত আছে RBI মানে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, বিত আছে ডিপাৰ্টমেণ্ট অফ ইকনমিক্স এফেয়াৰ্ছ, চিত আছে লেবাৰ ব্যুৰ' আৰু ডিত আছে সেবি। 7 নম্বৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি দ্য লেবাৰ ব্যুৰ'। লেবাৰ ব্যুৰ' ইয়াৰ লগত জড়িত মানে কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স নাম্বাৰৰ লগত। কুৱেশ্যন নম্বৰ 8. দ্য ডিভেলুৱেশ্যন অফ কাৰেঞ্চি ইজ ডান বাই গভাৰ্ণমেণ্ট টু ইন অৰ্ডাৰ টু, যিকোনো এটা মুদ্ৰা কেতিয়া ডিভেলুৱেশ্যন হ'ব পাৰে মানে ভেলু নাইকিয়া হৈ যাব পাৰে? ইনক্ৰিজ এক্সপৰ্ট, ডিক্ৰিজ ইম্পৰ্ট, ইনক্ৰিজ PPP, আৰু ডিত আছে both A and B। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব তোমাৰ অপশ্যন ডি both A and B মানে ইনক্ৰিজ এক্সপৰ্ট আৰু ডিক্ৰিজ ইম্পৰ্ট, এইবোৰ ক্ষেত্ৰতহে ডিভেলুৱেশ্যন হ'ব পাৰে। কুৱেশ্যন নম্বৰ 9. হোৱাট কাইণ্ড অফ আনএমপ্লয়মেণ্ট ইজ ফাউণ্ড ইন এগ্ৰিকালচাৰেল ছেক্টৰ ইন ইণ্ডিয়া? এগ্ৰিকালচাৰেল ছেক্টৰ ইণ্ডিয়াত তোমাক কেনেধৰণৰ আনএমপ্লয়মেণ্ট দেখা যায়? চিটুৱেশ্যনেল, বিত আছে ডিছগাষ্ট, চিত আছে ভলেণ্টাৰী, আৰু ডিত আছে নান অফ দোজ। 9 নম্বৰ কাৰেক্ট এনচাৰটো হ'ব তোমাৰ ডিছগাষ্ট। আমাৰ ইণ্ডিয়াৰ তোমাৰ ইকনমিক ক্ষেত্ৰত ডিছগাষ্ট দেখা যায়। কুৱেশ্যন নম্বৰ 11. দ্য লাৰ্জেষ্ট কেনেল ইৰিগেশ্যন ষ্টেট অফ ইণ্ডিয়া? ইণ্ডিয়াৰ সকলোতকৈ ডাঙৰ তোমাৰ কেনেল ইৰিগেশ্যন ক'ত হয়? অপশ্যন এত আছে পাঞ্জাব, বিত আছে ৰাজস্থান, চিত আছে হাৰিয়ানা, ডিত আছে অন্ধ্ৰপ্ৰদেশ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰাজস্থান। ৰাজস্থানত হয়। মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 12. দ্য লাৰ্জেষ্ট টেংক ইৰিগেটেড ষ্টেট অফ ইণ্ডিয়া? লাৰ্জেষ্ট টেংক ইৰিগেটেড কোনখন হ'ব ষ্টেট? সেইটো মনত ৰাখিবা। ইৰিগেটেড মানে খেতি কাৰ্যৰ লগত জড়িত। এত আছে পাঞ্জাব, বিত আছে হাৰিয়ানা, চিত আছে অন্ধ্ৰপ্ৰদেশ, ডিত আছে আছাম। 12 নম্বৰ কাৰেক্ট এনচাৰটো হ'ব অন্ধ্ৰপ্ৰদেশ, অপশ্যন চি। কুৱেশ্যন নম্বৰ 13. দ্য ফাৰ্ষ্ট এগ্ৰিকালচাৰেল চেনচাছ অফ ইণ্ডিয়া ৱাজ কেৰিড আউট ইন? প্ৰথম এগ্ৰিকালচাৰেল তোমাৰ চেনচাছ কেতিয়া হৈছিল ভাৰতবৰ্ষত? 1949, 1950, বিত আছে 1956, 1957, চিত আছে 1970, 1971, ডিত আছে 2014, 2015। 13 নম্বৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1970 আৰু 1971।
তেতিয়াই প্ৰথমবাৰৰ বাবে তোমাৰ এগ্ৰিকালচাৰেল চেঞ্চাছ হৈছিল কুৱেশ্যন নম্বৰ 14 দ্য প্ৰাইমেৰী চ'ৰ্চ অফ ইৰিগেশ্যন ইন ইণ্ডিয়া ইজ ইণ্ডিয়াৰ কৃষিকাৰ্যত মেক্সিমাম সময় ইউজ কৰা কোনবিধ বস্তু বেছি ইউজ কৰা যায় কেনেল এটা আছে মানে কেনেল ৱাটাৰ ধৰি লোৱা নে টেংক ৱাটাৰ নে টিউবেল ৱাটাৰ নে ৰিভাৰ ৱাটাৰ তোমাৰ 14 নম্বৰ কাৰেক্ট এনচাৰটো হ'ব টিউবেলৰ পানীও কিছু জেগাত কৃষিকাৰ্যৰ লগত জড়িত কৰা দেখা যায় মেক্সিমাম কুৱেশ্যন নম্বৰ 15 হু এমং দ্য ফ্ল'য়িং ইজ কনচিডাৰ এজ দ্য ফাদাৰ অফ ইণ্ডিয়া স্পেচ প্ৰগ্ৰাম ইণ্ডিয়ান স্পেচ প্ৰগ্ৰামৰ ফাদাৰ কোন অপশ্যন এত আছে বিক্ৰম চাৰাভাই বিত আছে APJ আব্দুল কালাম চিত আছে হোমী জাহাংগীৰ আৰু ডিত আছে নান অফ দোজ তোমাৰ যদি ফাদাৰ অফ ইণ্ডিয়ান স্পেচ প্ৰগ্ৰাম বুলি কোৱা হয় তেন্তে অপশ্যন এ হ'ব বিক্ৰম চাৰাভাই আৰু APJ আব্দুল কালাম হৈছে মিছাইল মেন মনত ৰাখিবা কিন্তু ইণ্ডিয়া বেচিছত তোমালোকে যদি ভিডিঅ'টো চাই ভাল পাইছা তেন্তে লাইক ছাবস্ক্ৰাইব আৰু চেনেলটো ফ'ল' কৰিবলৈ নাপাহৰিবা আৰু লগৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিবা কুৱেশ্যন নম্বৰ 16 হু এমং দ্য ফ্ল'য়িং ইজ কনচিডাৰ এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান নিউক্লিয়াৰ প্ৰগ্ৰামৰ ফাদাৰ কোন অপশ্যন এত আছে তোমাৰ হোমী জাহাংগীৰ ভাবা বিত আছে ৰাজা ৰামানা আৰু চিত আছে শেখৰ বসু আৰু ডিত আছে ৰভি গ্ৰোভাৰ 16 নম্বৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ হোমী জাহাংগীৰ ভাবাক ইণ্ডিয়াৰ নিউক্লিয়াৰ প্ৰগ্ৰামৰ ফাদাৰ হিচাপে জনা যায় কুৱেশ্যন নম্বৰ 17 হু এমং দ্য ফ্ল'য়িং ইজ কনচিডাৰ এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান আৰ্কিঅলজিৰ ফাদাৰ হিচাপে কাক জনা যায় অপশ্যন এত আছে এলেকজেণ্ডাৰ কানিংহাম বিত আছে RD বেনাৰ্জী চিত আছে বিভা ত্ৰিপাঠী আৰু ডিত আছে BB লাল ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ এলেকজেণ্ডাৰ কামিংহামক ফাদাৰ অফ ইণ্ডিয়ান আৰ্কিঅলজি বুলি জনা যায় কাৰণ কাৰ্যৰ লগত তেওঁলোক জড়িত কুৱেশ্যন নম্বৰ 18 হু এমং দ্য ফ্ল'য়িং ইজ কনচিডাৰ এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান ছ'চিয়লজি ফাদাৰ হিচাপে কাক জনা যায় অপশ্যন এত আছে গোবিন্দ সাদাশিৱ গৌড়ে আৰু বিত আছে MN শ্ৰীনিবাস আৰু চিত আছে আশিষ নান্দে আৰু ডিত আছে DP মুখাৰ্জী 18 নম্বৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ গোবিন্দ সাদাশিৱ গৌড়ে কুৱেশ্যন নম্বৰ 19 হু এমং দ্য ফ্ল'য়িং ইজ কনচিডাৰ এজ দ্য ফাদাৰ অফ মডাৰ্ণ ইণ্ডিয়ান ষ্টেটিক্সৰ ফাদাৰ কাক বুলি জনা যায় অপশ্যন এত আছে প্ৰশান্ত চন্দ্ৰ মাহালনবিছ বিত আছে ৰাজ চন্দ্ৰ বোস চিত আছে জয়ন্ত কুমাৰ ঘোষ আৰু ডিত আছে দেৱব্ৰত বসু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ প্ৰশান্ত চন্দ্ৰ মাহালনবিছ তেওঁক ফাদাৰ অফ মডাৰ্ণ ইণ্ডিয়ান ষ্টেটিক্স বুলিও জনা যায় মনত ৰাখিবা এইটো এক্সামত আহে আজি লাষ্ট কুৱেশ্যন নম্বৰ 20 হু এমং দ্য ফ্ল'য়িং ইজ কনচিডাৰ এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান ইকনমি ৰিফৰ্মছৰ তোমাৰ ফাদাৰ হিচাপে কাক জনা যায় মানে সংস্কাৰক অপশ্যন এত আছে মনমোহন সিং বিত আছে PV নৰসিম্হা ৰাও চিত আছে অমৃত্য সেন আৰু ডিত আছে সুব্ৰমণিয়ম স্বামী 20 নম্বৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি PV নৰসিম্হা ৰাও তোমালোকে যদি ভিডিঅ'টো চাই ভাল পাইছা তেন্তে লাইক ছাবস্ক্ৰাইব আৰু চেনেলটো ফ'ল' কৰি বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাবা ধন্যবাদ